কেফে হাংৰি হিপিজ। আহকচোন আজি আপোনালোকক লৈ যাওঁ মোৰ 5 বছৰীয়া পুৰণি সপোনৰ ৰেষ্টুৰেণ্টখনৰ মাজলৈ। নমস্কাৰ সকলোকে, মই ছায়াশ্ৰী, অসমৰ ছোৱালী। বিজনেছ সূত্ৰে গোৱাত থকা আজি প্ৰায় 5 বছৰেই হ'ল। এই যে বন্ধ হৈ থকা ষ্ট্ৰাকচাৰটো দেখিছে, এইখনেই মোৰ ৰেষ্টুৰেণ্ট। প্ৰত্যেক বছৰে মনচুন আপোনাৰ ধৰক জুনৰ পৰা আগষ্টলৈ সকলো বস্তু বাহানি ৰেপ আপ কৰি পূৰা ষ্ট্ৰাকচাৰটো পেক কৰি পেলোৱা হয়। যিহেতু বাৰিষা সাগৰৰ পানী আহি একদম ওপৰ পায়হি আৰু খুবেই বেছি বৰষুণ থাকে, সেইবাবে সাগৰৰ পাৰত থকা সকলো ৰেষ্টুৰেণ্ট কেফে এই সময়ত বন্ধ থাকে। আজি 3 মাহ পিছত আহি বস্তুবিলাকৰ এনেকুৱা অৱস্থা দেখি মানে মনটো ইমান বেয়া লাগিছে নহয়। বোলো ভিডিঅ' এটা কৰি থওঁ, আপোনালোককো দেখুৱাওঁ কি অৱস্থা হৈ থাকে এই 3 মাহত বস্তুবিলাকৰ। এইবিলাক চব আমাৰ সজোৱা বস্তুৱেই, সেইকেইটা যে মোৰ একদম ফেভৰেট টুপি আছিলে। একো নাই, উপায়তো নাই, সকলোৰে এইটোৱেই অৱস্থা। ভাবিলে আচৰিত লাগে, এইখিনিত আমাৰ বাৰত ইমান যে কাষ্টমাৰ আগতে লাইন পাতি থাকে, মানে ছিজন টাইমত বাৰ টেণ্ডাৰকেইটাই অকলে হেণ্ডেলেই কৰিব নোৱাৰা হয়। কেতিয়াবা ময়ো হাতে কামে লাগি যাওঁ। নিজৰ কাম নিজে কৰি খোৱাত কি লাজ বাৰু কওকচোন। তেনেকৈ মই 2 এটা কথা শিকিবও পাৰোঁ। যিহেতু মোৰ প্ৰফেশ্যনটো ফুড এণ্ড বেভাৰেজৰ লগতে জড়িত, গতিকে সকলো মই শিকিব লাগিব। ৱাশ্বৰুম আৰু এই পিছফালৰ অৱস্থা যে অতি বেয়া লগা, গোটেই বৰষুণে গেলাই থৈছে। লগতে এইটো আমাৰ কিটচেন, অৱস্থা চাইছেনে? এই ৰ'ব আপোনালোকে বা এনেকৈ ধৰিব পাৰিছেনে নাই? মই এই আগৰ ছিজনৰ ক্লিপ এটা এড কৰি দিছোঁ দেই, যাতে আপোনালোকৰ বুজাত সহজ হয়। ছিজন টাইমত যে কাৰো উশাহ ল'বলৈকে সময় নাথাকে। চেফকেইজনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কণ্টিনিউ কাম কৰে। হাঁহি ফূৰ্তি কৰি অলপ পাতলাই থাকোঁ আৰু মোৰ নিজৰো বেয়া লাগে দিয়কচোন। বাৰু, সেয়া আছিলে যোৱা বছৰৰ কথা। নাও ৱেলকাম বেক টু ৰিয়েলিটি। এতিয়া চব বস্তু নতুনৰ পৰা আৰম্ভ কৰিব লাগিব। আবেলি অলপ জোৰ পৰাত মোৰ এই সৈন্য দুজনক লৈ মই ওচৰতে বন্ধ হৈ থকা ৰিচৰ্টখনৰ পৰা প্লেণ্টছ কেইটামান আনিবলৈ বুলি ওলালোঁ। এয়া দেখিছেনে পিছে পিছে হিপি, সি আকৌ আমাৰ ৰেষ্টুৰেণ্টৰ গাৰ্ড ডগ দেই। পিছে ইহঁতকেইটাক লৈ আৰু কি কাম কৰিবা, সৌৱা এটা গৈ গছৰ ওপৰ পালেগৈ, মধুৰি খাই বোলে। মোকো আকৌ এটা ছিঙি দিছে। ঠিকেই আছিল মধুৰিটো, কিন্তু আমাৰ ঘৰৰ সমান টেষ্টি নহয়। বাৰু, এই পুলিখিনি আনি ৰুই দিলোঁ, লগতে এজনে তামোল পুলি এটাও দিছিলে, সেইখিনি গাঁত খান্দি ৰুৱাই দিলোঁ। আৰু লগতে সৰু সৰু অকণমানি পুলি আছিলে, কি বুলি কয় জানো নামটো, এইটো একদমেই নাজানো নামটো পাৰিলে কমেণ্ট বক্সত জনাবচোন আপোনালোকে দেই। লগতে কৈ থওঁ, আপোনালোকে বাৰু মোৰ ভিডিঅ' চাই ভাল পাইছেনে? যদি মই ঠিক ঠাকেই বনাই আছোঁ, মোক কমেণ্ট বক্সত জনাব, ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। গোটেই পুলিখিনি ৰোৱাৰ পিছত আজিৰ কাম অলম'ষ্ট শেষেই হৈছে। একেবাৰে শেষৰ ফালে মই সাগৰৰ পাৰত বহিবলৈ গ'লোঁ। বহুত দিনৰ পিছত মই সাগৰৰ পাৰত বহিলোঁ, বহুত ভাল লাগিলে। আৰু সেয়াই আছিলে আজিৰ ভিডিঅ'। নেক্সট ভিডিঅ' আহিব, আপোনালোকে কেনেকুৱা লাগিলে